নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল গবজব আছামলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি জেনেৰেল মেথছৰ এটা ইম্পৰ্টেণ্ট টপিক চিৰিজ বেছ চিম্প্লিফিকেশ্যনৰ বিষয়ে আলোচনা কৰিম। সকলোবোৰ কম্পিটিটিভ এক্সামত এই চিৰিজ বেছ চিম্প্লিফিকেশ্যনৰ পৰা কুৱেশ্যন অহাটো প্ৰায় নিশ্চিত, কাৰণ ই বহুত ইম্পৰ্টেণ্ট টপিক হয়। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মোৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাব। আপোনালোকৰ আগত এটা কুৱেশ্যন আছে 1/1 × 2 + 1/2 × 3 + 1/3 × 4 + ... 1/9 × 10 এনেকৈ আপোনালোকৰ কুৱেশ্যনবোৰ আহিব। আৰু এই কুৱেশ্যনবোৰ যদি আপোনালোকে ডাইৰেক্টলি কেলকুলেট কৰি সলিউশ্যন কৰিবলৈ যায় তেনেহ'লে আপোনালোকৰ বহুতো টাইম ৱেষ্ট হ'ব। ইয়াৰ কিছুমান টিপছ আছে আৰু থিয়ৰেমৰ দ্বাৰা ইয়াক সলিউশ্যন কৰিব পৰা যায়। এই ভিডিঅ'ত আমি সকলোখিনি আলোচনা কৰিম। গতিকে আমি পোনে পোনে থিয়ৰামটো ওচৰলৈ গৈছোঁ, এইটোনো কি আমি চাবলৈ। এতিয়া আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণবোৰ সদায় এনেদৰেই থাকিব। 1/a × b + 1/b × c + 1/c × d + 1/d × e এনেদৰে যদি আপোনালোকৰ এইটো পেটাৰ্ণত যদি কুৱেশ্যনবোৰ থাকে তেনেহ'লে আপোনালোকে তলৰ এইটো যিটো মই থিয়ৰাম দিছোঁ এইটোৰ সহায়ত আপোনালোকে সলিউশ্যন কৰিব লাগিব। প্ৰথমতে আপুনি এই চিৰিজটোৰ পৰা আপোনালোকে ডিফাৰেঞ্চটো উলিয়াই ল'ব লাগিব। ডিফাৰেঞ্চটো কেনেকৈ উলিয়াব? প্ৰথম টাৰ্মটো যিটোটা নাম্বাৰ থাকিব, ফাৰ্ষ্ট আৰু লাষ্ট নাম্বাৰটোৰ পৰা যদি ফাৰ্ষ্ট নাম্বাৰটো আপোনালোকে বি কৰি দিয়ে তেতিয়া ডিফাৰেঞ্চটো পাব। যেনে ধৰক বিৰ পৰা এটো যদি আপুনি কৰি দিয়ে বিয়োগ, তেতিয়াহ'লে যিটো নাম্বাৰ পাব সেইটোৱে হ'ব ডিফাৰেঞ্চ। চিৰ পৰা বিটো কৰি দিলে যিটো ভেলু পাব সেইটোৱে ডিফাৰেঞ্চ। ডিৰ পৰা চিটো বি কৰি দিব সেইটোৱে ডিফাৰেঞ্চ, আৰু ইৰ পৰা ডিটো বি কৰি দিলে সেইটোৱে হ'ব ডিফাৰেঞ্চ। আৰু ইয়াৰ ভেলুবোৰ সদায় ছেম হ'ব, সেইকাৰণে মই এ লিখিছোঁ। এতিয়া আপোনালোকে ডিফাৰেঞ্চটো পাই গ'ল। এক্সাম্পলৰ সহায়ত আপোনালোকে বুজালে আৰু ভালকৈ বুজি পাব, গতিকে ভিডিঅ'টো আগলৈ চাই থাকক। আৰু এতিয়া আমি উলিয়াবলগীয়া বস্তুটো হ'ল 1/1st টাৰ্ম। দেখিছে 1/1st টাৰ্ম। ফাৰ্ষ্ট টাৰ্ম মানে কি? এ জেগাত যিটো থাকিব সেইটোৱে হ'ব আপোনালোকৰ ফাৰ্ষ্ট টাৰ্ম, আৰু মাইনাছ 1/লাষ্ট টাৰ্ম। লাষ্ট টাৰ্মটো কি? ই জেগাত যিটো আপোনালোকৰ নাম্বাৰ থাকিব সেইটোৱে হ'ব লাষ্ট টাৰ্ম। এতিয়া আপোনালোকৰ এক্সাম্পলটো কৰিবলৈ চাম। প্ৰথম যিটো মই এক্সাম্পল দেখুৱাইছিলোঁ সেই এক্সাম্পলটো এইটো থিয়ৰামৰ দ্বাৰা যদি আপোনালোকক বুজাই দিওঁ তেতিয়ালৈকে অট'মেটিকলি আপোনালোকে এক্সাম্পলবোৰ কৰি যাব পাৰিব। এতিয়া এক্সাম্পলটো কি আছে? প্ৰথম 1/1 × 2 + 1/2 × 3 + 1/3 × 4 + ... 1/9 × 10 গতিকে আপোনালোকে এতিয়া প্ৰথম কি উলিয়াব লাগিব? ডিফাৰেঞ্চটো উলিয়াব লাগিব। ডিফাৰেঞ্চটো কেনেকৈ উলিয়াব? লাষ্ট নাম্বাৰটোৰ পৰা ফাৰ্ষ্ট নাম্বাৰটো বি কৰি দিলে ডিফাৰেঞ্চ ওলাব। এতিয়া ধৰক 2 - 1, এতিয়া আমি কিমান পাম? 1, 3 - 2 কিমান পাম? 1, 4 - 3 1, আমি লাষ্ট নাম্বাৰটো বা ফাৰ্ষ্ট নাম্বাৰটো বি কৰিছোঁ ডিফাৰেঞ্চ উলিয়াবৰ কাৰণে। এতিয়া ধৰক 10 - 9 = কিমান? 1। মই কৈছিলোঁ ছেম ওলাব ডিফাৰেঞ্চ। 1 ওলালে আমি কিমান পাই গ'লোঁ? ডিফাৰেঞ্চ 1। গতিকে আমি সূত্ৰ মতে 1 ডিফাৰেঞ্চ কি লিখিম? 1। এতিয়া আমি ব্ৰেকেট দিম। ব্ৰেকেটৰ পিছত কি লিখিব লাগিব? 1/1st টাৰ্ম। ফাৰ্ষ্ট টাৰ্ম কি? আমি জানো এ জেগাত কি আছে? 1 আমি ফাৰ্ষ্ট টাৰ্ম পালোঁ। মাইনাছ 1/লাষ্ট টাৰ্ম। লাষ্ট টাৰ্মত কি? এইটো 10 আছে লাষ্ট টাৰ্মত, সেইকাৰণে আমি 10 লিখিলোঁ। এতিয়া যদি আমি এইটো কেলকুলেট কৰি দিওঁ, এইটো কেলকুলেট কৰি দিলে আমি পাম 1 এইটো কেঞ্চেল হৈ গ'ল। এতিয়া এইটো চাওঁ, লসাগু আমি পালোঁ কিমান? লসাগু কিমান পালোঁ আমি? এতিয়া এইটো লসাগু আমি পাম 10, আৰু 10 যদি 1 ইনটু কৰোঁ আমি কিমান পালোঁ? ওপৰত 10 আৰু 1 এতিয়া কিমান থাকিলে? ওপৰত কিমান থাকিলে? 9, তলত থাকিলে 10। আপোনালোকে এইবোৰ কৰিব জানি, কিন্তু মই কৰি দিছোঁ সলিউশ্যনটো। এতিয়া আমি ফাইনেল ভেলুটো কিমান পালোঁ? 9/10। গতিকে অপশ্যনটোত চাওঁ কি কি আছে। এত আছে 8/10, বিত আছে 9/10, চিত আছে 12/10, আৰু ডিত আছে 22/10। গতিকে বিত আছে 9/10। গতিকে বি অপশ্যন ইজ কাৰেক্ট এনচাৰ। আৰু এটা কুৱেশ্যন ল'ম, সেই কুৱেশ্যনটো কৰিলে আপোনালোকে আৰু ভালদৰে বুজি পাব। এতিয়া এই থিয়ৰামটো চাওক। এই থিয়ৰামটো বুজিবলৈ চেষ্টা কৰক। ভিডিঅ'টো ভালদৰে 2-3বাৰ চাওক, তেতিয়া বুজিব পাৰিব আপোনালোকে। এতিয়া 2 নম্বৰটোলৈ গৈছোঁ। 2 নম্বৰটো আপোনালোকে এতিয়া আইডিয়া অলপ পালেই, নিজে কৰিবলৈ চেষ্টা কৰক। 1/1 × 4 + 1/4 × 7 + 1/7 × 10 + 1/10 × 13 + 1/13 × 16 আছে। এতিয়া আমি প্ৰথমতে ডিফাৰেঞ্চ উলিয়াব লাগিব। ডিফাৰেঞ্চ জানোৱেই আমি, ফাৰ্ষ্টৰ পৰা লাষ্টৰ পৰা ফাৰ্ষ্ট নাম্বাৰটো আমি বিয়োগ কৰিলে আমি ডিফাৰেঞ্চ পাম। আমি যদি 4 পৰা 1 বিয়োগ কৰোঁ কিমান পাম? 3। তেনেদৰে 7ৰ পৰা 4 কৰিলেও 3 পাম। 10ৰ পৰা 7 কৰিলে 3 পাম। 13ৰ পৰা 10 মাইনাছ কৰিলে 3 পাম, আৰু 16ৰ পৰা 13 মাইনাছ কৰিলে আমি 3 পাম। এতিয়া আমি ডিফাৰেঞ্চ কি পাই গ'লোঁ?
3 গতিকে আমি সূত্ৰমতে কি পালোঁ 1 বাই ডিফাৰেঞ্চ ইকুৱেল টু 3 1 বাই 3 পালোঁ এতিয়া ব্ৰেকেট দিম ব্ৰেকেটৰ পিছত 1 বাই কিমান আহি গ'ল ফাৰ্ষ্ট টাৰ্ম 1 এতিয়ালৈকে আপুনি জানিলে আপোনালোকে আকৌ 1 বাই লাষ্ট টাৰ্ম কি 16 এতিয়া 16 হ'ল গতিকে এতিয়া আমি এইটো কেলকুলেট কৰি দিলে অট'মেটিকলি ভেলুটো আমাৰ ওলাই যাব 1 বাই 3 আগত আছে এতিয়া আমি এইটো ডাইৰেক্ট কৰি দিম আৰু আপোনালোকে বুজি পায় 16 আমি এইটো লসাগু ল'লোঁ আৰু 16 1 16 1 1 1 এতিয়া 16ৰ পৰা 1 মাইনাছ গ'ল ওপৰত কিমান থাকিলে 15 অ'কে 15 আমি যদি এতিয়া এইটো কেনচেল কৰোঁ 3 5 এইটো ওপৰত থাকিলে 5 গতিকে তলত থাকিলে 16 এতিয়া আমাৰ এনচাৰটো কি হ'ব 5 বাই 16 এতিয়া সলিউশন এইটো হৈ গ'ল এতিয়া অপশ্যনকেইটা চাম কি আছে এটোত আছে 6 বাই 17 বিটোত আছে 8 বাই 17 চিটোত আছে 3 বাই 17 ডিটোত আছে 5 বাই 16 গতিকে আমি উত্তৰটো ইমান পাইছিলোঁ 5 বাই 16 গতিকে ডি অপশ্যন ইজ কাৰেক্ট এনচাৰ এতিয়া বুজিব ধৰিব পাৰিছে আপোনালোকে এতিয়া নেক্সট আমি কুৱেশ্যনটোলৈ যাম তেতিয়া আৰু আপোনালোক ক্লিয়াৰ হৈ যাব গতিকে 3 নম্বৰ কুৱেশ্যনটো আছে 1 বাই 1 into 2 plus 1 by 2 into 3 plus 1 by 3 into 4 dot 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 plus 1 by 99 into 100 আছে গতিকে আমি প্ৰথমতে কি চাব লাগিব ডিফাৰেন্সটো আমি উলিয়াই ল'ব লাগিব 2 minus 1 ডিফাৰেন্স কিমান পালোঁ আমি 1 3 minus 2 ডিফাৰেন্স 1 4 into 4 minus 3 ডিফাৰেন্স কিমান পালোঁ 1 100 minus 99 1 পাই গ'লোঁ আমি এতিয়া ডিফাৰেন্স সেম পালোঁ এতিয়া ডিফাৰেন্স 1 পাই গ'লোঁ এতিয়া আমি পুট কৰিম যিটো আমাৰ থিওৰাম আছিলে 1 বাই ডিফাৰেন্স কিমান পালোঁ 1 পালোঁ এতিয়া ব্ৰেকেট দিলোঁ 1 বাই ফাৰ্ষ্ট টাৰ্ম কিমান আছে 1 আমি জানোৱে মাইনাছ আৰু লাষ্ট টাৰ্ম ইয়াত কিমান আছে 100 আছে 1 বাই 100 এইটো আমি জানি লোৱাৰ পিছত এতিয়া কেলকুলেট কৰি দিলে ভেলুটো ওলাই যাব 1 1 কেনচেল গ'ল আমি এইটো ডাইৰেক্টলি কৰিছোঁ 100 তলত থাকিলে ওপৰত 100 হ'ল ওপৰত 1 হ'ল 100 মাইনাছ 1 এইটোৰ 99 এতিয়া 99 বাই 100 আমি চাম কোনটো অপশ্যনত আছে 99 বাই 100 প্ৰথম অপশ্যনটোতে আছে গতিকে এই অপশ্যন ইজ কাৰেক্ট এনচাৰ ইজিলি হয় আপোনালোকে থিওৰামটো যদি ভালকৈ বুজি লয় এইবোৰ কৰিবলৈ ইজিলি হয় কাৰণ এইবোৰ এক্সামত আহিয়ে থাকিব কাৰণ এইবোৰ কমন কুৱেশ্যন হয় বহুতো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ পৰা এইবোৰ উঠাই লোৱা হৈছে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ সেইটো আপোনালোকে নিজেই চিম্প্লিফিকেশ্যন কৰিবলৈ চাওক আপোনালোকৰ কাৰণে এতিয়া ইজি হৈ গ'ল এতিয়া 4 নম্বৰ পেটাৰ্ণটো অলপ চেঞ্জ কৰি দিয়া হ'ল ইয়াত দুটা বল ইয়াত তিনিটা দিছে তিনিটা দিলেও কোনো চিন্তা কৰিবলৈ নালাগে প্ৰথম যিটো লাষ্ট টাৰ্মটোৰ পৰা সদায় ফাৰ্ষ্ট টাৰ্মটো বিয়োগ কৰিলে আমি ডিফাৰেঞ্চ পাই যাওঁ সেইকাৰণে লাষ্ট নাম্বাৰ কি আছে 3 আৰু ফাৰ্ষ্ট নাম্বাৰ 1 আছে গতিকে 3 পৰা 1 বিয়োগ কৰি দিলে যিটো পাম সেইটোৱে আমাৰ ডিফাৰেঞ্চ তেনেদৰে 4 পৰা যদি আমি 2টো বিয়োগ কৰি দিওঁ সেইটোৱে আমাৰ ডিফাৰেঞ্চ 5ৰ পৰা 3টো বিয়োগ কৰি দিলে সেইটো আমাৰ ডিফাৰেঞ্চ এতিয়া আমি ডিফাৰেঞ্চ কি পাওঁ চাওঁ 3 পৰা 1 বিয়োগ কৰিলোঁ আমি ডিফাৰেঞ্চ কিমান পালোঁ 2 4 পৰা 2 কৰিলে আমি ডিফাৰেঞ্চ 2 পালোঁ 5 3 বিয়োগ কৰিলোঁ 2 পালোঁ তেনেদৰে 6ৰ পৰা 4টো বিয়োগ কৰিলোঁ আমি 2 পালোঁ গতিকে আমি ফৰ্মুলা মতে বহাই দিওঁ 1 বাই ডিফাৰেঞ্চ 2 পালোঁ আমি এতিয়া ব্ৰেকেট দিলোঁ এতিয়া যদি দুটা টাৰ্ম থাকে আমি প্ৰথমটো আমি ফাৰ্ষ্ট টাৰ্ম বুলি ধৰোঁ এতিয়া তিনিটা সংখ্যা থাকিলে সদায় দুটা সংখ্যা আমি ফাৰ্ষ্ট টাৰ্ম বুলি ধৰিম 4টা থাকিলে আমি প্ৰথম তিনিটা আমি ফাৰ্ষ্ট টাৰ্ম বুলি ধৰিম সেইটো সদায় মনত ৰাখিব গতিকে তিনিটা আছে আমি প্ৰথম দুটা ফাৰ্ষ্ট টাৰ্ম ধৰিম কিন্তু 2 into 1 আছে গতিকে আমি 2 ধৰিম মাইনাছ আহিলে লাষ্ট টাৰ্মটো কি ধৰিম লাষ্টৰ যি দুটা থাকিব সেই দুটা আমি তিনিটা সংখ্যা থাকিলে লাষ্টৰ দুটা আমি লাষ্ট টাৰ্ম বুলি ধৰিম যদি 4টা থাকে লাষ্টৰ তিনিটা আমি লাষ্ট টাৰ্ম বুলি ধৰিম এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব গতিকে 1 বাই 5 into 6 কিমান হ'ব 30 ধৰিলোঁ এতিয়া আগত কিমান আছে 1 বাই 2 আৰু যদি আমি এইটো কৰোঁ কিমান হ'ব 30 into 2 লসাগু কিমান পালোঁ 60 আৰু 31 ওপৰত 30 হ'ল এইটো যদি আমি ইনটু কৰোঁ 2 হ'ল 30 মাইনাছ 2 ইকুৱেল টু কিমান পাম 28 এইটো যদি আমি কৰোঁ কিমান হ'ব 60 28 হ'ল তাৰ পৰা যদি এইটো আমি কৰোঁ 60 তলত থাকিলে 60 আৰু 60 চৰি এইটো 60 নহয় 6 দুগুণ 12 1 2 0 থাকিলে তলত 1 to 0 থাকিলে আৰু ওপৰত কিমান থাকিব 28 ওপৰত থাকিব 28 এইটো মই কাটি দিছোঁ আকৌ আপোনালোকে চাওক ওপৰত কিমান থাকিব 28 আপোনালোকে নিজে কৰি চাব তেতিয়া বুজি পাব আৰু তলত থাকিব
1 2 0 তেতিয়া যদি আমি এইটো যদি সিম্পলিফিকেশ্যন কৰি দিওঁ আমি কিমান পাম 7/30 এইটো আমি কিমান পালো 7/30 পালো এতিয়া আমি এইডোখ ক্যালকুলেশন কৰি আমি কিমান পাই গলো 7/30 এতিয়া আমাক এই টাৰ্মটো উলিয়াবলৈ দিছে কাৰণ যিডাল কুৱেশ্যন মাৰ্ক এই টাৰ্মটোত আছে এই টাৰ্মটো আমাৰ উলিয়াবলৈ দিছে আমি অকল এই ফলতো 7/30 ক্যালকুলেশন কৰিলেই নহব আৰু অপচনত 7/30 দি দিব পাৰে আপোনালোকক কনফিউজন কৰি আপোনালোকে যদি 7/30 টিক কৰে তেতিয়াহলে আপোনালোকৰ ভুল হ'ব কাৰণ এইডোখ আমি ক্যালকুলেশন কৰিবলৈ আছে গতিকে যদি এইডোখ আমি ক্যালকুলেশন কৰো তেনেহলে কুৱেশ্যন মাৰ্ক যিটো আমাৰ উলিয়াব লাগে সেইটো আমি x বুলি ধৰি লওঁ আৰু এইফালে কিমান আছে 14 divided by 3 into 1/4 আছে আমাৰ তেনেহলে আমি যদি এই গোটেইডোখ যদি ক্যালকুলেশন কৰো আমি কিমান পাম এইফালে 7/30 থাকিলে আমি x টো উলিয়াই আছো x টো আমি নিলিখিলেও হ'ব কাৰণ এইটো ক্যালকুলেশন কৰিলে যিটো লাভ সেইটো আমাৰ x হ'ব আৰু এইফালে তলত কিমান থাকিলে 12 আৰু ওপৰত থাকিলে 14 আৰু যদি আমি এডো ক্যালকুলেশন কৰি দিও আমি কিমান পাম 1/5 আপোনালোকে কৰিব জানি গতিকে নিজে এডো চেষ্টা কৰিব 1/5 পাম আৰু আমাৰ অপচনত কি আছে আমি চাই লওঁ a টোত আছে 1/4 b টোত আছে 7/30 c টোত আছে 1 আৰু d টোত আছে 1/5 গতিকে d অপচন ইজ কাৰেক্ট এনসাৰ আপোনালোকে বুজিবলৈ চেষ্টা কৰক আৰু এতিয়া আপোনালোকে থিওৰামটো যদি ভালকে বুজি পালে নিজে কৰিব পাৰিছে এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ গৈছো নেক্সট কুৱেশ্যনটো কি আছে নেক্সট কুৱেশ্যনটো আমাৰ এনেদৰে আছে 5 নম্বৰ কুৱেশ্যনটো 1/20 আছে প্লাস 1/30 প্লাস 1/42 প্লাস 1/56 প্লাস 1/72 প্লাস 1/90 এই কুৱেশ্যনটো আপোনালোকৰ হোমৱৰ্ক হিচাপে দিলো নিজে প্ৰেক্টিছ কৰিব কিন্তু মই আপোনালোকক এটা হিন্টছ দি গৈছো এইটো কৰোতে আপোনালোকে 20 30 42 56 72 90 আছে এইটো কোনো সিৰিজত পৰি থকা নাই আপোনালোকে ফৰ্মুলাটো এপ্লাই কৰিব নোৱাৰিব যদি আপোনালোকে ইয়াত এটা ট্ৰিক্স লগাই যেনে ধৰক ইয়াত যদি আপুনি 20 টোক যদি ভাঙি লয় আমি 20 টোক 20 ক 4 into 5 লিখিব পাৰো আৰু আমি 30 ক 5 into 6 লিখিব পাৰো আৰু তেনেকে 42 6 into 7 লিখিব পাৰো আৰু এনেকে যদি তলত লিখি লয় তেনেহলে আপোনালোকে দেখিব এই থিওৰামটো মতে পৰি গৈছে গতিকে আপোনালোকে ডিফাৰেন্স উলিয়াব ডিফাৰেন্স উলিওৱাৰ পিছত আপোনালোকে এই কুৱেশ্যনটো সলিউশন কৰিব পাৰিব নেক্সট ভিডিঅত মই এইটো কৰি দিম কিন্তু আপোনালোকে এনসাৰটো উলিয়াই কমেন্ট কৰি মোৰ ভিডিঅ তলত জনাব যে আজিলৈ ইমানেই আৰু যদি ভিডিঅটো ভাল লাগে আপোনালোকে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ বহুতো কষ্ট কৰি আপোনালোকলৈ ভিডিঅ'সমূহ আগবঢ়োৱা হৈছে আজি ভিডিঅটো ইমানেই গতিকে ভালকৈ থাকিব ধন্যবাদ